এইটো হ'ল পল্টন বজাৰ ষ্টেচন আমাৰ গুৱাহাটী যিটো বহুত ধুনীয়া কৰি বনাইছে ষ্টেচনটো আৰু এই ষ্টেচনৰ যিটো পৰিৱেশ ইয়াতে বস্তু এটা দেখাম মই আপোনালোকক এইটো ষ্টেচন হয় আৰু এই ষ্টেচনত এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখাওঁ তুমি চুপামত লুকাব নালাগে দেখুৱাচোন কি আছে একো নহয় দেখুৱা ইয়াতে এই টাৱেলখনত ডেণ্ডাইট লৈ আছে ইয়াতে ল'ৰাজনে ডেণ্ডাইট লৈ আছে এইজন পিছফালে এই দুজনে ডেণ্ডাইট লৈ আছে সেইজন পঢ়ি আছে এয়া হ'ল আপোনালোকৰ পল্টন বজাৰ ক'ত সোমালা পিছফালে সোমালা অঁ এয়া তোমাৰ নাম কি নামটো কি ৰাজীৱ কি ৰাজীৱ ডেকা ৰাজু ডেকা ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত হা ক'ত আছে নলবাৰীত ঘৰ এয়া নলবাৰীৰ ৰাজু ডেকা আৰু এজন আছে ইয়াতে গোটেই এইখিনি আপোনাৰ এইটো ষ্টেচনটো হয় ইমান ধুনীয়া ষ্টেচন এটাত এনেকৈ তেওঁলোকে এইটো বয়সত বয়স কিমান হ'ব 12-13 কিমান হ'ব 12 এইজন ৰাজু ডেকা দেই বহুত ধুনীয়া ল'ৰাজন চাওক তোমাৰ নাম কি চালমা আৰু তাইৰ নাম কি জেচমিনা কি লিখে তোমাৰতো ডেণ্ডাইট আছিলে আছে পকেট ওলোৱা এই সকলো ইয়াতে ডেণ্ডাইট এনেকৈ লৈ পেলাই ইয়াতে খাই আছে আৰু এয়া হ'ল আপোনাৰ পল্টন বজাৰ ৰেলৱে ষ্টেচন এই নলবাৰী বুলি কৈছে গতিকে এনেকুৱা এটা ইয়াত কি কোনো আৰক্ষী নাই বা কোনো পুলিচ ইয়াতে নায়ে নেকি মানে ইমানে সুৰক্ষা ইয়াতে নাই তাৰমানে ইয়াতে সুৰক্ষিত নহয় আজি এইসকলে যদি কোনোবাই যদি মোবাইল এটা লৈ পেলাই দৌৰ মাৰে কোনোবাই যদি কিবা এটা চুৰি এখন কাৰোবাক আঘাত কৰে তেতিয়া কোনে চাব গতিকে এওঁলোকে নিচাসক্ত হয় গতিকে এনেকুৱা এটা পৰিৱেশ পল্টন বজাৰ ৰেলৱে ষ্টেচন আজি গুৱাহাটীখন আপুনি যিমানে জাক জমক নবনাওক কিয় গুৱাহাটীখন যিমানে উন্নতি নকৰক এই বস্তুবিলাক চাফা কৰিব লাগিব আজি তেওঁলোকৰ যদিহে কোনো ঘৰৰ মানুহ নাই তেওঁলোকক নি পেলাই আশ্ৰয় গৃহত ৰাখক তেনেকুৱা ধৰণে ব্যৱস্থা লওক আজি উঠি অহা প্ৰজন্ম এইবোৰ সৰু সৰু ল'ৰা ছোৱালী আৰু নলবাৰী বুলি কৈছে ৰাজু ডেকা বুলি কৈ আছে এই পৰিৱেশটো খুবেই বেয়া আজি এজন ল'ৰা ৰাজু ডেকা বুলি কৈ আছে ইমান ধুনীয়া ল'ৰাজন ই পঢ়িব লাগে এতিয়া ভাল কিবা এটা হেৰি কৰিব লাগে কিন্তু এনেকুৱা পৰিৱেশত এই পল্টন বজাৰৰ মেইন হেৰিত আছে আজি ইয়াত যদি কিবা ডাঙৰ ঘটনা এটা হয় আজি কোনো ইয়াতে মানে ব্যৱস্থা লোৱাৰ কাৰণে হেৰি নাই গতিকে আজি অকল চাফ চিকুণ কৰি থাকিলে নহয় এনেকুৱা ধৰণৰ ভাল ল'ৰা ধুনীয়া ল'ৰা দেখাত তাক যদি কোনোবা শিক্ষা ব্যৱস্থা হয় কিবা এনেকুৱা ধৰণৰ দায়িত্ববিলাকো চৰকাৰে ল'ব লাগে এনেকুৱা আজি ইয়াত যদি কিবা এটা ঘটনা ঘটে তাৰ দায়ী কোন হ'ব গতিকে মই দেখুৱাই দিছোঁ একো কৰিব নোৱাৰোঁ কিন্তু দেখুৱাই দিছোঁ যে আমাৰ যিখিনি প্ৰশাসনিক বিষয়া আছে এইবোৰ চাই তেওঁলোকে চাওক এনেকুৱা বস্তুবিলাক পৰিপাতি কৰক এনেধৰণে মানুহখিনিক তেওঁলোকক ভালকৈ কিবা এটা শিক্ষা দিয়াৰ ব্যৱস্থা কৰক ভালকৈ কিবা এটা হেৰি কৰক তেওঁলোকে যে ভাল হয় কালিলৈকে সেই সৰু ছোৱালী এজনী তেনেকৈ থাকিলে সেই ছোৱালীজনীৰ কি হ'ব সেই ছোৱালীজনী এইজনী কণমানি ছোৱালী গতিকে আশা কৰিছোঁ এওঁলোকৰ এনেকুৱা যিখিনি আছে তেওঁলোকৰ কিবা এটা ব্যৱস্থা কৰক ভালকৈ শিক্ষা বা কিবা এটা কৰক তেওঁলোকৰ কাৰণে ভালটো চিন্তা কৰক চাওক কেনেকৈ আছে